স্বর্গৰ ফালে উঠাম বাইবেলত লিখিছে য'ত 2জন বা 3জন মোৰ নামেৰে গোট খাই তাৰ মাজত মই আছোঁ আপোনালোকে বিশ্বাস কৰক ঈশ্বৰ আমাৰ মাজত আছে কাৰণ আমি তেওঁৰ নামত গোট খাইছোঁ এমেন আহক আমি তেওঁক বাইবেলত লিখিছে মই এনেকুৱা লোকবিলাকক বিচাৰি আছোঁ যিয়ে আত্মা আৰু সত্যৰে মোক আৰাধনা কৰে জাষ্ট গীত গালে যে আৰাধনা হয় এইটো নহয় কিন্তু এইটো এটা ৰাস্তা হয় আমি ঈশ্বৰৰ প্ৰশংসা কৰিব পাৰোঁ আমি ঈশ্বৰৰ নামটো উচ্চাৰ কৰিব পাৰোঁ আৰু সঁচাকৈ আজি আমি আমাৰ হৃদয় আমি ঈশ্বৰৰ কাৰণে খুলি দিওঁ যি অলপ পিছত আমাৰ ঈশ্বৰৰ বাক্য ক'বলৈ গৈছে আমি তাৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰোঁ আৰাধনাটো ৰাইট সময় হয় আহক আমি আমাৰ দুটা হাত আমি স্বৰ্গৰ ফালে উঠাম হাত উঠাবৰ কাৰণে আপুনি লাজ পাব নালাগে কাৰণ আপুনি যেতিয়া স্বৰ্গৰ ফালে হাত উঠাই আছে আপুনি 100% ঈশ্বৰক সমৰ্পিত কৰি দি আছে প্ৰভু মোৰ জীৱন লোৱা আপুনি যেতিয়া আপোনাৰ দুটা হাত স্বৰ্গৰ ফালে উঠাই আছে আপুনি আপোনাৰ জীৱন ঈশ্বৰক সমৰ্পিত কৰি আছে তো আপুনি ধ্যান কৰক আপুনি নিজক ধ্যান কৰক যে আপোনাৰ আৰাধনা জাষ্ট মুখৰ পৰা নহওক আমি যি গীত গাম এইটো অনুভৱ কৰি পেলাই আপুনি হৃদয়ৰ পৰা ঈশ্বৰৰ কাৰণে গীত গাওক আপোনাৰ জীৱনত ঈশ্বৰ কাম কৰিব হালেলুয়া আপুনি প্ৰাৰ্থনা কৰক ঈশ্বৰক ধন্যবাদ দিয়ক কাৰণ ঈশ্বৰক ধন্যবাদ দিয়াটো ঈশ্বৰৰ আৰাধনা কৰা হয় ঈশ্বৰৰ প্ৰশংসা কৰা হয় আপোনাৰ ওচৰত মানুহে কি কৰিছে আপুনি নাচাওক ইয়াত মানুহ কম হ'ব পাৰে বাট ঈশ্বৰ আমাৰ মাজত আছে আপুনি ঈশ্বৰৰ ফালে দৃষ্টি কৰক আপুনি ঈশ্বৰৰ ফালে দৃষ্টি কৰক